গতিকে আপোনালোকে ভিডিওটো একদম শেষৰলৈকে চাই গৈ থাকক সেউজীয়াৰ মাজত চাৰিওফালে কেৱল সেউজীয়া চক আপোনালোকে অকণমান আপোনালোককো দেখুৱাই দিলোঁ যিহেতুকে এইকেইদিন বৰষুণ দি আছিলে গতিকে ৰাস্তা বহুত বেয়া আপোনালোকে নিশ্চয় ভিডিঅ'ত দেখি গম পাইছে বহুত খলা বমা আছে পাহাৰীয়া ৰাস্তা যিহেতুকে ঠায়ে ঠায়ে পানীও জমা হৈ আছে আৰু বোকাও হৈছে অলপ টিঙালিবাম চাহ ফেক্টৰী আৰু আমি এতিয়া আহি থকা জেগাত উপস্থিত হ'লোহি হেল্ল' এভৰিৱান গুড ইভিনিং মই সংগীতাই আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল সংগীতা লাইফষ্টাইল ব্লগলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আজি ঘৰৰ পৰা নহয় পৰিৱেশটো আপোনালোকক অকণমান দেখুৱাই লৈছোঁ এটা সেউজীয়া পৰিৱেশৰ মাজৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ নিশ্চয় আপোনালোকে আজিৰ ভিডিঅ'টো চাই ভাল পাব আৰু একদম শেষলৈকে চাই যাব আমাৰ ঘৰৰ কাষৰতে মানে টিঙালিবামত এটি ৰাম মন্দিৰ আছে গতিকে আজি মন্দিৰলৈ আহিছিলোঁ আৰু অকণমান ভিডিঅ' কৰি ৰাখিছোঁ আপোনালোককো দেখুৱাম ভিডিঅ'টো শেষৰলৈকে চাই যাব আৰু শেষত চাই জনাবলৈ নাপাহৰিব আপোনালোকৰ চাই কেনেকুৱা লাগিল আপোনালোকে যদি এই মন্দিৰলৈ আহিবলৈ ইচ্ছা কৰে আহিব পাৰে বলক মন্দিৰৰ ভিতৰৰ ভাগ আপোনালোকক অকণমান দেখুৱাই লৈছোঁ
এবাৰ বহি থাকা নাযাবা সঁচাকৈ এই মন্দিৰটিত আহি বহুত ভাল লাগিছে সব ফালৰ পৰা সেউজীয়া পৰিৱেশ আপোনালোকে ইচ্ছা কৰিলে আহিব পাৰে আৰু ইয়াতে এটা পুখুৰীও আছে ইয়াত বহুত ডাঙৰ ডাঙৰ মাছ আছে মই অকণমান মুড়ি লৈ আহিছিলোঁ আৰু মুড়ি দিয়াত মাছবোৰে খুব ধুনীয়াকৈ খাইছে গতিকে আপোনালোককো অকণমান ভিডিঅ' কৰি দেখুৱাইছোঁ চাওকচোন ইয়াৰ পৰিৱেশ আজি আমি ভাল দিনত আহিলোঁ গতিকে মন্দিৰৰ পূজাৰীকো লগ পালোঁ আৰু লগত পূজাও কৰিব পাৰিলোঁ আৰু তেখেতৰ লগত মোৰ হাজবেণ্ডে দুআষাৰ পাতি আছে মই আপোনালোকক ভাবিলোঁ মন্দিৰৰ বাহিৰৰ পৰিৱেশটো আৰু ভিতৰৰ পৰিৱেশটো অকণমান দেখুৱাওঁ গতিকে আপোনালোকে চাই কেনেকুৱা পালে জনাব যদি ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিও জনাব আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে তেওঁলোকলৈ এটাই অনুৰোধ প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো অল কৰি থৈ যাব তেতিয়াহে মোৰ আহিবলগীয়া প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকিব আজিলৈ আহিছোঁ পুনৰ এটি নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে বাই বাই কৈ দিয়া